ৰিলেশ্যনশ্বিপক কেতিয়াও চিৰিয়াছলি নল'বা, লাহেকৈ এৰি দিয়া, নিজৰ মতে চলিব। ভালপোৱা কেতিয়াও খঙৰ কাৰণে শেষ নহয়, ভালপোৱা শেষ হয় অৱহেলা আৰু অসন্মানৰ কাৰণে। যাৰ কাষত সম্পৰ্কৰ গুৰুত্ব বেছি, সি কেতিয়াও খং কৰি থাকিব নোৱাৰে। অলপতে কান্দি দিয়া মানুহবোৰ বহুত সৰল হয়, আৰু এই সৰল মনৰ মানুহবোৰেই জীৱনত বেছি কষ্ট পায়। এতিয়াৰ মানুহবোৰ অভাৱত নমৰে, মনৰ আঘাতত মৰে বেছি। কথা কোৱাৰ কাৰণে সময়ৰ প্ৰয়োজন নহয়, প্ৰয়োজন হয় ইচ্ছাৰ। ভালপোৱা কেতিয়াও ভাবি চিন্তি নহয়, ভালপোৱাটো মনৰ অজানিতে হঠাৎ কৰি হৈ যায়। মানুহে কেতিয়াও মানুহক ভয় নকৰে, ভয় কৰে মানুহৰ মাজত লুকাই থকা ভয়ংকৰ চৰিত্ৰক। বুদ্ধিৰ সীমা আছে, কিন্তু মূৰ্খামিৰ কোনো সীমা নাই। যেতিয়া তিল তিল কৰি গঢ়ি উঠা সম্পৰ্কটো ভাঙি যায়, মানুহে তেতিয়া নতুন কৰি সপোন দেখাই পাহৰি যায়। খালী পকেটে আপোনাৰ জীৱনত হাজাৰটা শিক্ষা দিব, আৰু ভৰা পকেটে আপোনাৰ জীৱন ধ্বংস কৰাৰ কাৰণে হাজাৰটা পথ দেখুৱাব। ভাল মানুহৰ এটাই বেয়া অভ্যাস, সিহঁতে সকলোকে আপোন বুলি ভাবে। অৰ্থই মানুহৰ ৰূপ সলনি কৰি দিয়ে, স্বাৰ্থই মানুহৰ চৰিত্ৰ সলনি কৰি দিয়ে। অৰ্থ আৰু স্বাৰ্থ একেলগে থাকিলে মানুহৰ মনুষ্যত্ববোধ সলনি কৰি দিয়ে। যদি ভালে থাকিব বিচৰা, তেনেহ'লে পুৰণি অভ্যাসখিনিক সলনি কৰা, অতীতখিনিৰ পৰা শিক্ষা লোৱা, নিজৰ দুৰ্বলতাখিনিক গোপন ৰাখিব শিকা, আনৰ কাষৰ পৰা একো পোৱাৰ আশা নকৰিবা, তেতিয়াহে তুমি ভালে থাকিব পাৰিবা। যদি কাৰোবাৰ নাম শুনিয়েই তোমাৰ বুকু ধৰফৰ কৰে, তেতিয়া বুজিবা সিয়ে তোমাৰ ভালপোৱা মানুহ।